আৰু দেহাক স্কুলত থ'বৰ কাৰণে আহি আছোঁ, পালোহিয়ে। ধুনীয়াকৈ চাই দিয়া। তো দেহাক স্কুলত থৈ লওঁ, থৈ পেলাই বাকীবোৰ কৈ আছোঁ বাৰু। বাই। আৰু দেহাক স্কুলত থৈ আহিলোঁ। স্কুলৰ সন্মুখলৈ দেহা যাবলৈ নিদিয়ে। লগৰবোৰ হেনো অকলে আহে, সেইকাৰণে তাইও এতিয়া ডাঙৰ হৈছে, তাইও মানে কি অকলে যাব বিচাৰে। সেইকাৰণে মোক মানে অকণমান স্কুলৰ আঁতৰৰ পৰাই মা তুমি যোৱা বাই বাই কৈছে। স্কুলত সোমাবলৈ নিদিয়ে, সেইকাৰণে চাই দিলোঁ আৰু সেইখিনি পাই তাই গ'ল। আৰু এতিয়া যাওঁ ময়ো, 4টা বজাত স্কুল ছুটি হ'ব, নিবলৈ আহিম। চাই থাকক। আৰু মাছ লৈ আনিলোঁ 50 টকা। লোকেল মাছ বুলি কৈছে, কি মাছ নাজানো আৰু, নাম চাম নাজানো, পুঠি মাছ নেকি। দেহা স্কুলৰ পৰা আহিলে, আহি তাইক ভাত পানী খুৱাই কৰি আকৌ উলিয়াই এতিয়া তাই ডেন্সৰ স্কুল আছে, তো স্কুললৈ যাবলৈ আহি আছোঁ। এইডোখৰ খোজকাঢ়ি যাব লাগিব, মেইন ৰোডৰ পৰা অ'টত যামগৈ। ইয়াৰ পৰা খোজকাঢ়ি গ'লে আধা ঘণ্টা লাগিব আৰু অ'টত গ'লে 15 মিনিট লাগে, পেট্ৰল পাম্প বুলি কয়। তো এতিয়া ডেন্সৰ স্কুললৈ যাম। তো 5টাৰ পৰা 6টালৈ হয়, এতিয়া 5টা বাজিবই হ'ল, 5টালৈ 15 মিনিট আছে, 1 ঘণ্টা হয় ক্লাছ। তো চাই থাকক। দেহা এবাৰ চাই দিয়া। হাই। দেহা স্কুলত আহি পালোহি আৰু দেহাক ক্লাছত সোমোৱাই থৈ আহিলোঁ। মই বাহিৰলৈ ওলাই আহিলোঁ, ATM-ৰ পৰা আহোঁগৈ। দেহাৰ ফিজ দিব হ'ল যিহেতু, তো পইচাটো উলিয়াই আনোগৈ। চাই থাকক। আৰু এতিয়া টাইম হৈছে 6:34 আৰু এতিয়া সময়খিনি মানে খুবেই মানুহ ভিৰ হয়। তো চবফালৰ পৰা মানুহবোৰ আহি ইয়াতে নামে, কোম্পানীৰ পৰা আহিও ইয়াতে ৰখে, তাৰমানে ইয়াতে বাছ ৰখাই, তো মানে মানুহ খুব বেছি ভিৰ হয়। আৰু বজাৰ সমাৰো আছে, মানে মানুহবোৰ ওলাই আহে আৰু গধূলি সময়ত ফাষ্টফুড আছে, কিবা কিবি খাবৰ কাৰণে ওলাই আহে। আৰু এইটো ছাইডত IT কোম্পানী আছে। আৰু আমি এতিয়া ৰখি আছোঁ অ'টোৰ কাৰণে, অ'টো এইখিনিতে আছে, কিন্তু অ'টো আমাৰ ৰুমৰ ফালে নাযায়, সেইকাৰণে ৰখি আছোঁ। আৰু ছাইডত তেল ডিপু আছে, তো আৰু এইফালে আমাৰ দেহা মানে আমনি পাই গৈছে, তো উপায় নাই, আমনি পালেও অলপ দেৰি ৰখিব লাগিব, অ'টো অহালৈকে ৰখিম।